আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকক দেখুৱাম এই লুকটো আৰু এই লুকটো মই কেনেদৰে ক্ৰিয়েট কৰিছো সেইটো আপোনালোকে দেখিব গতিকে পলম নকৰি বলক আজি আমাৰ ভিডিওটো আৰম্ভ কৰো এতিয়া মই ফেস ওয়াশ কৰি ললো আৰু মই এতিয়া অলপমান গোলাপ জল লগাম সেইটো মই নেদেখুৱালো তাৰ পিছত মই এনেদৰে ময়শ্চাৰাইজাৰ লগাম আৰু ময়শ্চাৰাইজাৰৰ বাবে মই ব্যৱহাৰ কৰিছো নিভিয়া সফট লাইট ময়শ্চাৰাইজাৰ আৰু এনেদৰে মই এটা লগাই লৈছো ভালদৰে যাতে মোৰ স্কিনত এবজৰ্ব হয় এইদৰে মই লগাই লৈছো ইয়াৰ পিছত এটা সিৰাম আৰু সিৰামটো হৈছে গুড ভাইবছৰ এইটো আৰ্গানল উইথ গোল্ডেন লিভছ এইটো খুব ভাল সিৰাম হয় ঠাণ্ডাৰ দিনত আমি সিৰাম লগাবই লাগে এনেদৰে লগাই লৈছো তাৰ পিছত মই মোৰ উঠত বৰলিন লগাইছো আপোনালোকে যিকোনো লিপ বাম লগাব পাৰে তাৰ পিছত মই প্ৰাইমাৰ ব্যৱহাৰ কৰিছো ব্লু হেভেনৰ এনেদৰে প্ৰাইমাৰ লগাই লৈছো প্ৰাইমাৰ আমি এই কাৰণে ব্যৱহাৰ কৰিব লাগে যাতে আমাৰ মেকআপটো কেকি নালাগে বা আমি আমাৰ যিবোৰ ওপেন পোৰ্স আছে সেইবোৰ যাতে থাক খাই যায় বা আমাৰ মেকআপটো যাতে ফিনিশিংটো ভাল হয় বা মেকআপৰ ফিনিশটো যাতে ভাল হয় সেইবে প্ৰাইমাৰ লগোৱা হয় এনেদৰে লগাই লৈছো ইয়াৰ পিছত লগাম ফাউন্ডেশন আৰু ফাউন্ডেশনৰ বাবে মই ইয়াত ইউজ কৰিছো লেকমি ইনভিজিবল ফাউন্ডেশন আৰু ইয়াতে মোৰ শেড হৈছে 02 এনেদৰে মই ইয়াত থকা এপ্লিকেটৰৰ সহায়ত লগাই লৈছো আৰু ইয়াত মই ব্লেন্ড কৰিম এটা বিউটি ব্লেন্ডাৰৰ সহায়ত আৰু বিউটি ব্লেন্ডাৰটো মই পানীত তিয়াই থৈছিলো পানীত তিয়াই পেলাই ইয়াৰ পানীটো ভালদৰে উলিয়াই দিছো তাৰ পিছত মই এনেদৰে ডেবিং মোশনত ব্লেন্ড কৰিছো এনেদৰে নেক এৰিয়াটো মই ফাউন্ডেশন লগাই লৈছো আৰু এনেদৰে ব্লেন্ড কৰিম এতিয়া এনেদৰে ব্লেন্ড কৰাৰ পিছত আৰু মই কেতিয়াও ফাউন্ডেশন ওভাৰ লগোৱাটো প্ৰিফাৰ নকৰো কিয়নো বেছি ফাউন্ডেশন লগালে তাত এটা নেচাৰেল লুক নাহে তাত মেকআপ বুলি মানুহে গমেই পাব বা দেখিবলৈও ভাল নালাগে এতিয়া মই কনসিলাৰ লগাইছো আৰু কনসিল কৰিছো মোৰ হাই পইণ্ট বিলাক মোৰ যিবোৰ ডাৰ্ক এৰিয়া আছে সেইবোৰত মই এনেদৰে কনসিল কৰিছো আৰু কনসিলাৰৰ বাবে ব্যৱহাৰ কৰিছো অলিভিয়া পেন ষ্টিক ইয়াতে মোৰ শেড হৈছে 05 এনেদৰে কনসিলাৰটো এপ্লাই কৰিছো আৰু মই ব্লেন্ড কৰিছো সেই একে বিউটি ব্লেন্ডাৰৰ সহায়ত মই লগাম লুজ পাউডাৰ আৰু এইটো আছে লেকমি ৰ'জ পাউডাৰ আৰু ইয়াৰ দ্বাৰা মই এতিয়া মোৰ মেকআপটো সেট কৰি ল'ম এনেদৰে এটা পাউডাৰ ব্ৰাছৰ হাত লগাই ল'ম এনেদৰে লগাই লৈছো আৰু নেক এৰিয়াটো কেতিয়াও স্কিপ কৰিব নালাগে সদায় নেক এৰিয়াটো লগাব লাগে ইয়াৰ পিছত মই সুইচ বিউটিৰ এইটো পেলেট লৈছো আৰু ইয়াৰ পৰা মই পিক কৰিম ব্ৰাউন কালাৰটো আৰু ব্ৰাউন কালাৰে মই মোৰ আইব্ৰটো ফিল আপ কৰিম আৰু এনেদৰে মোৰ আইব্ৰটো বনাই ল'ম খুব সিম্পলি কৰিম এনেদৰে বনাই লৈছো মোৰ আইব্ৰটো ৰেডি হৈ গ'ল তাৰ পিছত মই আইশ্যাডো কৰিম আৰু আইশ্যাডোৰ বাবে সেই একে প্লেটটো লৈছো আৰু ইয়াতে মই সেই ব্ৰাউন কালাৰটো আৰু এটা অৰেঞ্জ কালাৰ মিক্স কৰি পেলাই মই মোৰ ক্ৰিজত লগাইছো এনেদৰে লগাই লৈছো ভালদৰে ব্লেন্ড কৰিছো এটা সিম্পল লুক হয় ইয়াত মই বেছি হেভি কৰা নাই বিগিনাৰ্ছৰ বাবে হয় এইটো তাৰ পিছত মই এনেদৰে গ্লিটাৰ থকা গোল্ডেন কালাৰেৰে মোৰ আইলিডত লগাইছো
এনেদৰে দুয়োটা চকুতে লগাই লৈছোঁ। তাৰপিছত মই লোৱাৰ লিষ্ট লাইনত সেই ব্ৰাউন কালাৰেৰে লগাই লৈছোঁ। তাৰপিছত মই NY Berry এডাল কাজল ব্যৱহাৰ কৰিছোঁ। খুব ভাল কাজল হয় এডাল। এনেদৰে দুয়োটা চকুতে মই লগাই লৈছোঁ। তাৰপিছত মই আইলাইনাৰ লগাম আৰু আইলাইনাৰৰ বাবে মই ব্যৱহাৰ কৰিছোঁ CQ আৰু এইটো এটা খুব ভাল আইলাইনাৰ। এনেদৰে লগাই লৈছোঁ। তাৰপিছত মই মাস্কাৰাৰ বাবে ব্যৱহাৰ কৰিছোঁ মেবলিনৰ মাস্কাৰা। এনেদৰে মাস্কাৰা লগাই লৈছোঁ। এতিয়া মই কণ্ট'ৰ কৰিম, জাষ্ট অলপ কণ্ট'ৰ কৰিম আৰু সেই Swiss Beauty পেলেটনেৰে মই কণ্ট'ৰ কৰিম। ব্ৰাউন শ্বেডটো লৈছোঁ। মই এইটো বিগিনাৰ্ছৰ বাবে মেকআপ লুকটো ক্ৰিয়েট কৰিছোঁ যাতে হেল্পফুল হয়। এনেদৰে মই কণ্ট'ৰ কৰি লৈছোঁ। এতিয়া মই লগাম হাইলাইটাৰ আৰু হাইলাইটাৰৰ বাবে মই ব্যৱহাৰ কৰিছোঁ চিবানা কালাৰ্ছৰ হাইলাইটাৰ আৰু এনেদৰে মোৰ হাই পইণ্টছবিলাকত মই হাইলাইটাৰ লগাই ল'ম আৰু মই ইয়াত কোনো ধৰণৰ ব্ৰাছ ইউজ নাই কৰা। মই ইয়াত হাতেৰে কৰিছোঁ কিয়নো মই হাতেৰে বেছি কমফৰ্টেবল হয়। এনেদৰে হাইলাইট কৰিছোঁ। এতিয়া মই লগাইছোঁ ব্লাছ আৰু ব্লাছৰ বাবে মই Swiss Beauty পেলেটৰ পৰা অৰেঞ্জ আৰু পিংক কালাৰটো পিক কৰি পেলাই এনেদৰে ব্লাছ লগাইছোঁ আৰু মই বেছি ব্লাছ ইউজ এইকাৰণে কৰা নাই কিয়নো এইটো হৈছে এটা চিম্পল মেকআপ লুক আৰু বিগিনাৰ্ছৰ বাবে, সেয়েহে এনেদৰে অলপ লগাইছোঁ। আৰু এতিয়া মই লাষ্ট লগাম লিপষ্টিক আৰু লিপষ্টিকৰ বাবে মই ব্যৱহাৰ কৰিছোঁ L18ৰ পিংক কালাৰ আৰু এইটো এটা খুব ধুনীয়া কালাৰ হয়। আৰু এনেদৰে মোৰ আজিৰ লুকটো কমপ্লিট হ'ল আৰু মই ফলছ আইলেছেছ লগাইছোঁ অফ কেমেৰা। গতিকে এতিয়া আপোনালোকে ফাইনেল লুকটো দেখিব, বলক।